ফ্ৰেণ্ডসকল এইখনে হৈছে টেকেলীয়া ৰোল ফ্ৰেণ্ডসকল। Hey guys, welcome to my channel. Hirakjyoti ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ফ্ৰেণ্ডসকল ভালে আছে। আজি মই ঘৰতে বৰ্তমান আছোঁ। ঘৰৰ পৰা এটা ব্লগ ভিডিঅ' দিব ওলাইছোঁ। মই ঘৰৰ পৰা দিয়া ব্লগ ভিডিঅ'টো হৈছে আজি এটা মই আচৰিত এটা বস্তু দেখাম, অদ্ভুত এটা বস্তু দেখাম। এই বস্তুটো হৈছে আমাৰ ঘৰৰ দাদাহঁতৰ টেকেলীয়া ৰোলৰ বাঁহা ঘৰতে লৈছে। এই ঘৰতে টেকেলীয়া ৰোলৰ ঘৰৰ ভিতৰত টেকেলীয়া ৰোলখন আছে। ৰোলৰ তলেদি মানুহ অহা যোৱা কৰি থাকে, কিন্তু টেকেলীয়া ৰোলে বৰ্তমান একো কৰা নাই বাৰু। ৰোলৰ বাঁহখন আপোনালোক দেখাম, সেইসকলে চাব কেনেকুৱা লাগে কমেণ্টত জনাব, আৰু কিবা যদি উপায় আছে সেইসকলে কমেণ্টত জনাব। মই বৰ্তমান দেখাম, এইটো মই বৰ্তমান ঘৰতে আছোঁ। মই বাৰু দাদাহঁতৰ ঘৰত গৈ আপোনালোক দেখাই আছোঁ। সেইসকল চাই দিওঁ। সেইসকল এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি লওক, আৰু নতুনকৈ ভিডিঅ' হ'লে চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক, আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ সকলোকে আগে মোৰ চেনেলত পাই থাকিব, চাই থাকক। সেই গাইজ আহি দাদাহঁতৰ ঘৰ পালোঁ। আপোনালোকক ফ্ৰেণ্ডসকলক দেখাই আছোঁ, চাই থাকক। ফ্ৰেণ্ডসকল এইখনে হৈছে টেকেলীয়া ৰোল। সেইখন জুম কৰি দেখাই আছোঁ ফ্ৰেণ্ডসকল। সেইখন আছে টেকেলীয়া ৰোল, টেকেলীয়া ওলাই আছে ঘৰৰ ভিতৰত টেকেলীয়া ৰোল। সেইসকলে দেখিছে নাই কমেণ্টত জনাব। এইটো হৈছে ৰুম। মানুহ ইয়াৰ পৰা মানুহ ইফালেদি অহা যোৱা কৰি থাকে, আৰু ইয়াৰ পৰা 5 ফুট নহয় 3 ফুটমান ওখত টেকেলীয়া ৰোলখন আছে, আৰু মানুহ ইফালে গৈ থাকে, কিন্তু টেকেলীয়া ৰোলে অপকাৰ কৰা নাই বাৰু। সেইসকলে কমেণ্টত জনাবচোন, যদি কোনোবাই যদি টেকেলীয়া ৰোল ধৰি দিব পাৰে, কোনোবাই যদি পাৰে আহিব পাৰে, সেইসকল কোনোবা কমেণ্ট কৰি জনাব। আৰু এইখন হৈছে টেকেলীয়া ৰোল, ঘৰৰ ভিতৰত টেকেলীয়া ৰোল। ফ্ৰেণ্ডসকল দেখিলে টেকেলীয়া ৰোল, ফ্ৰেণ্ডসকলে দেখিলে, যিহেতু ফ্ৰেণ্ডসকলে কিবা যদি উপায় আছে ফ্ৰেণ্ডসকলে উপায়টো দিব। ঘৰত কোনো অপকাৰ কৰা নাই বাৰু। টেকেলীয়া ৰোল ওপৰত টিঙৰ এটা বাট আছে, বাটটো দি আহি তাত বাঁহ সাজিছিল, কোনো অপকাৰ কৰা নাই। কিন্তু মাজে মাজে উৰি থাকে, আৰু ঘৰৰ ভিতৰত উৰি থাকে মাজে মাজে উৰি থাকে। আৰু যদি ফ্ৰেণ্ডসকলে কোনোবাই যদি টেকেলীয়া ৰোল ধৰিব পাৰে, আহিব পাৰে দৰং জিলাৰ চিপাঝাৰত আহিলে হ'ল। চিপাঝাৰৰ পৰা আহি পেলাই কণ্টেক্ট কৰিলে হ'ল, মোৰ নাম্বাৰটো থাকিব দিয়া। কোনোবাই ধৰিব পাৰিলে আহিব পাৰা। আৰু এই এটা সময়ত বোলে নিজে নিজে উৰি যাব বুলি কৈছে, আৰু বহুত চাব অহা মানুহবিলাকে কৈছে এটা সময়ত নিজে নিজে উৰি যাব ঘৰৰ ভিতৰৰ পৰা বুলি কৈছে। আৰু কোনোবাই যদি ধৰিব পৰা আহিব পৰা নাই, চিপাঝাৰত আহিলে হ'ল, চিপাঝাৰত আহি কণ্টেক্ট কৰিলে হ'ল মোৰ নাম্বাৰত। ফ্ৰেণ্ডসকল কেনেকুৱা পালে আজি ভিডিঅ'টো চাই, যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক, আৰু নতুনকৈ ভিডিঅ' হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। নতুন নতুন ভিডিঅ'বোৰ আপলোড দিব চেষ্টা কৰি থাকিম, পাৰে নৰাই। আজি ভিডিঅ'টো এইখিনিয়ে আছিল। টেকেলীয়া ৰোলৰ ওপৰত টপিক এটা কৰি ভিডিঅ'টো দি দিলোঁ। ফ্ৰেণ্ডসকল আজিলৈ ইমানে, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।